সারতে দিব কারণে সোনাচাঁদ সুন্দর স্যারে দিব নারায়ণ বলগুড়া স্যারে দিব আমি জানাবো স্যার উজ্জ্বল ভাইয়া তেখেতক আমাৰ স্যাৰে সম্পূৰ্ণ জানাব আৰু লগতে ফায়াৰ স্যাৰে মই আমাৰ চিমেণ্ট চাপৰিৰ ভিতৰত এই বালিগড়াৰ লাইমন আফাদে যিটো পদক্ষেপ ল'লে এই ব্যতিক্ৰম এইটো কাৰণে ব্যতিক্ৰম কেইবাটাও দিশত ব্যতিক্ৰমী পদক্ষেপ বুলি মই ভাবিছোঁ। এথলেটিক্সৰ কম্পিটিশ্যন প্ৰথমবাৰৰ বাবে এই বালিগড়াত পাতিছে, চিমেণ্ট চাপৰিটো আজিলৈ হোৱা নাই। তাৰোপৰি আমাৰ যুৱ ব্যৱসায়ী মিঠিংগা দৈমাৰী এটা আদৰ্শ প্ৰতিষ্ঠা কৰিছে এইভাবে যে তেনেধৰণৰ যুৱ ব্যৱসায় বহুত আছে আৰু বহুতৰ হাতত ধন আছে, টকা আছে, কিন্তু সমাজ সেৱাৰ নামত ধন খৰচ কৰা মানুহৰ সংখ্যা অতিকৈ কম। আৰু তাৰোপৰি মই ইয়াত অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মোৰ এটা ভুল ভাঙি গ'ল। মই কেৱল ভাবিছিলোঁ যে বালিগড়াৰ যুৱক যুৱতীসকলৰ মাজতে এই এথলেটিক্স কম্পিটিশ্যন পাতিছে, কিন্তু দেখিবলৈ পাইছোঁ গোটেই মহকুমাটোৰ এই খেলুৱৈসকল যে ল'ৰা ছোৱালীবোৰ যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে প্ৰতিভাৱান, আৰু ইয়াৰ জৰিয়তে আমাৰ অঞ্চলৰ নিজৰ গাঁৱৰ এই যুৱক যুৱতীসকলেও অন্ততঃ এই খেল বা এই এথলেটিক্সত তেওঁলোকে উৎসাহ পাইছে। আৰু ইয়াৰ জৰিয়তে আমাৰ মাজত যিটো শৃংখলা, যুৱ উশৃংখলতাৰ ক্ষেত্ৰত যিখিনি আমাৰ শৃংখলা অনাত সহায় কৰিব এই প্ৰতিযোগিতাই, এই তিনিদিনীয়া কাৰ্যসূচী যথেষ্ট আমাৰ অঞ্চলত এটা সহায় কৰিছে বুলি মই ভাবিছোঁ। গতিকে আটাইতকৈ প্ৰথমতে শেষত আকৌ এটা ক'ম যে মিঠিংগা চৰকাৰীক মই অতি ধন্যবাদ দিম তেওঁ এই আদৰ্শ প্ৰতিষ্ঠা কৰাৰ বাবে। আৰু ব্যৱসায়ীসকলেও এনেধৰণৰ পদক্ষেপ লওক। এই কেৱল নিজৰ বাবে চিন্তা নকৰি সমাজৰ কাৰণে চিন্তা কৰা ব্যক্তি আমাৰ সমাজত প্ৰতিষ্ঠা হওক আৰু উদয় হওক, তাৰে মই প্ৰাৰ্থনা জনাইছোঁ।